Hello friends, welcome to my channel Advanced Physio Care. Moi Dr. Sunita Mirtha, consultant physiotherapist. আজি আপোনালোকলৈ লৈ আহিছো মই এটা নতুন টপিক আৰু টপিকটো হৈছে আপোনাৰ স্প্ৰেইন বা মুচকা খোৱাত ইনষ্টেন্ট ট্ৰিটমেন্ট। স্প্ৰেইনক লিগামেন্ট ইনজুৰি বুলি কোৱা হয় আৰু এই লিগামেন্ট ইনজুৰি সিভিয়াৰিটিৰ ওপৰত ডিপেন্ড কৰি তিনি ভাগত ভাগ কৰা হৈছে। তাৰে ভিতৰত এটা হৈছে মাইল্ড বা গ্ৰেড 1, মডাৰেট বা গ্ৰেড 2 আৰু সিভিয়াৰ বা গ্ৰেড 3 হগনাই দেখা যায় এই মুচকা খোৱা বা স্প্ৰেইন হোৱাটো আৰু এই স্প্ৰেইন যদি এবাৰ হৈছে তেনেহলে ই বাৰে বাৰে ৰিপিটেড হোৱাৰ চান্স থাকে। সো এই স্প্ৰেইন যদি স্টাৰ্টিংতে আপুনি তাৰ ট্ৰিটমেন্ট ভালকৈ কৰে তেনেহলে ই আৰু হগনাই হোৱাৰ সম্ভাৱনা কম হয়। সো মই আজি আপোনালোকলৈ লৈ আহিছো এই লিগামেন্ট ইনজুৰি বা স্প্ৰেইনৰ বিষয়ে। আপুনি যদি হেখলৈকে ভিডিওটো ভালকৈ চাই তেনেহলে আপুনি গম পাব এই লিগামেন্ট ইনজুৰিত আপুনি কি কৰিব লাগিব। তেন্তে আহক চাও আমি ভিডিওটোলে। এই লিগামেন্ট ইনজুৰি যদি কাৰবাৰ এবাৰ হৈছে বা মানে আপুনি মুচকা যদি এটা জায়গাত এবাৰ খাইছে, ধৰি লওক আপুনি গুৰুহাত মুচকা খালে, তেনেহলে আপোনাৰ হেতু জায়গাতে বাৰে বাৰে স্প্ৰেইন হোৱাৰ বা লিগামেন্ট ইনজুৰি হোৱাৰ চান্স থাকে। স্টাৰ্টিংতে যদি ইয়াৰ ট্ৰিটমেন্ট ভালকৈ কৰা হয় তেনেহলে ই হগনাই হোৱাৰ চান্স কম থাকে। তেন্তে চাও আহক কি হয় এই স্প্ৰেইন বা লিগামেন্ট ইনজুৰি আৰু ইয়াৰ কি প্ৰকাৰৰ আছে আৰু ইয়াক কেনেকৈ ভাল কৰিব পাৰি। Ligaments are made of fibrous tissues which are arranged longitudinally. Ligament to amar কিছুমান ফাইবাৰৰ নিচিনা টিস্যুৰে বনোৱা হৈছে, মানে ইলাষ্টিকৰ টাইপত থাকে আৰু অলপ টান থাকে আৰু এটো কিবা কোনোবা এটা জইন্টত আপোনাৰ দীঘলকে থাকে, দীঘলে আৰু ইলাষ্টিক টাইপৰ বেন্ড থাকে আৰু এটো অলপ টান হয়। এই লিগামেন্টৰ তেনেহলে ফাংশন কি হয়? এই লিগামেন্টে আপোনাৰ জইন্ট এটাক এই লিগামেন্টে আপোনাৰ জইন্ট এটাক সাপোর্ট, স্টেবিলিটি আৰু প্ৰটেকশন দিয়ে। এই লিগামেন্ট ইনজুৰি বা স্প্ৰেইন যদি আপোনাৰ এবাৰ হৈছে ই হিলিং হ'বলৈ অলপ সময় লয়, কাৰণ ইয়াৰ এই লিগামেন্টত ব্লাড সাৰ্কুলেশন অলপ পোৰ হয়, মানে অলপ কম হয়। ফাৰ্স্ট হৈছে আপোনাৰ মাইল্ড বা গ্ৰেড 1। মই আজি আপোনালোকক গ্ৰেড 1 মাইল্ড স্প্ৰেইন কেনেকৈ হয় আৰু তাৰ বাবে আপুনি কি কৰিব তাৰ বিষয়ে জনাম। যদি আপোনাৰ মাইল্ড স্প্ৰেইন হৈছে তেনেহলে তাত কি দেখিলে গম পাব যে আপোনাৰ মাইল্ড স্প্ৰেইন হৈছে। মাইল্ড স্প্ৰেইনত আপোনাৰ ফাৰ্স্ট হ'ব পেইন হ'ব, স্লাইট পেইন, বেছি পেইন নহয়, কম পেইন হ'ব, টেন্ডাৰনেছ, চুলে অলপ টাইট নিচিনা লাগিব আৰু স্লাইট সুৱেলিং হ'ব। আপুনি তেনেহলে আপুনি গম পালে স্প্ৰেইন কি হয়, ই এটা লিগামেন্ট ইনজুৰি হয় আৰু স্প্ৰেইনৰ টাইপস কি হয় আৰু স্প্ৰেইন যদি হৈছে মাইল্ড স্প্ৰেইন যদি আপোনাৰ হৈছে তাৰ বাবে আপোনাৰ কি ক্লিনিক্যাল ফিচাৰ্স দেখা পাব। তেন্তে আহক স্টাৰ্ট কৰো আমাৰ মেইন পাৰ্টটোলে, মানে ট্ৰিটমেন্ট অফ এ লিগামেন্ট ইনজুৰি স্প্ৰেইন অৰ মুচকা খোৱা। যেতিয়া আপোনাৰ স্প্ৰেইন স্টাৰ্ট হ'ব তেতিয়া ফাৰ্স্ট ডে মানে প্ৰথম দিনাখন আপোনাৰ কাম এটাই হ'ব, হেতু হৈছে আপোনাৰ প্ৰাইস, ট্ৰিটমেন্ট অফ প্ৰাইস। ফাৰ্স্ট হৈছে আপোনাৰ পি ফৰ প্ৰেসাৰ, মানে প্ৰথমতে যোনটো জায়গাত আপোনাৰ স্প্ৰেইন হৈছে, ধৰি লওক ক্ৰিছ জইন্টত আপোনাৰ স্প্ৰেইন হৈছে, আপুনি বস্তুটো ভালকে বান্ধিব লাগিব, প্ৰেসাৰ দিব লাগিব। নেক্সট হৈছে আপোনাৰ আৰ ফৰ ৰেষ্ট, বস্তুটো যোনটো জইন্টত স্প্ৰেইন হৈছে আপোনাৰ জইন্টটো ফুললি ৰেষ্ট দিব লাগিব। হৈছে আপোনাৰ আই ফৰ আইচিং কৰিব লাগিব। ইয়াত গোটেই জইন্টত আপুনি 50 আইচ পেক পোৱা যায়, হেতু আপুনি 15 মিনিট লগাই ৰাখিব, নতুবা ফ্ৰিজত থকা আইচ কিউব আছে ন, আইচ কিউব দি 15 মিনিটস বস্তুটো বান্ধি ৰাখিব লাগিব। নেক্সট হৈছে আপোনাৰ সি ফৰ কম্প্ৰেছন, ক্ৰেপ বেণ্ডেজ এটা পোৱা যায়, হেতু আপোনাৰ ক্ৰেপ বেণ্ডেজেৰে আপুনি বস্তুটো কম্প্ৰেছ কৰিব লাগিব। লাষ্টত হৈছে আপোনাৰ ই ফৰ এলিভেশন, মানে বস্তুটো যোনটো জায়গা স্প্ৰেইন হৈছে এটো অলপ ওখত ৰাখিব লাগে। সো এতিয়া আপোনালোকে গম পালে স্প্ৰেইন কি হয়, স্প্ৰেইনৰ ভাগ কি আছে, স্প্ৰেইন আপোনাৰ কেনেকৈ ঠিক কৰিব পাৰি। এটো আছিল আপোনাৰ ফাৰ্স্ট ডে অফ ট্ৰিটমেন্ট। সেকেন্ড ডে কি কৰিব? সেকেন্ড ডে গোটেইখিনি সেম থাকিব, খালি আইচিং কৰিব নালাগে। তাৰ হলনি আপুনি গৰম বেগ, হট ওয়াটাৰ বেগ দিব পাৰিব আৰু বাকিখিনি একে থাকিব। আৰু লাহে লাহে এইটো যোনটো জইন্টত আপোনাৰ বিষ হৈ আছে হেতু জইন্টক বাদ দি বাকিবোৰ জইন্টছৰ এক্টিভলি মুভমেন্ট কৰাব পাৰিব।
মানে ৰিষ্ট জইণ্টত হৈ আছে তেনেহলে আপুনি ৰিষ্ট জইণ্টক বাদ দি এলবো শোল্ডাৰ্স আদি জইণ্ট মুভমেন্ট কৰিব পাৰিব সো এয়া আছিল আপোনাৰ স্প্ৰেইন বা মুচুকা খোৱাৰ ট্ৰিটমেন্ট যদি আপোনাক মোৰ ভিডিওটো চাই ভাল লাগিছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিওটো চোৱাৰ বাবে আপোনালোকলৈ বহুত 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 ধন্যবাদ